আৰু আজি ভিডিঅ'টো একদম ধামাকা হ'বলৈ গৈ আছে কিন্তু দেই, চাই থাকিব শেষলৈ। আৰু আজি মই গৈ আছোঁ তোমাৰ তেতলিগুৰি মধ্য ইংৰাজী বিদ্যালয়লৈ। আৰু সকলোৰে বিহু বিহু লাগিব, হয়নে নহয় ৰাইজ? ঠিকে আছে। পাৰৰ পাখিত গাঁঠি দিলো ভোলাম চিঠিখনি, জনাম বুলি জগতখনত বিহুৰ লগনি। ধন্যবাদ। মই আজি এইটোৱে কৈ বিচাৰোঁ যে আমাৰ ৭ম পৰীক্ষা যিটো ভাতৃত্ববোধ একতাবোধ এই বিহুৰ যোগেদি টনকীয়া হওক। আৰু আজি তেতেলিগুৰি যিটো সমূহীয়া ৰংগমঞ্চৰ পাকঘৰত যিটো ৰঙালী বিহু উদযাপিত হৈছে, ইয়ালৈ মাতি অনাৰ কাৰণে মই এই কৰ্মকৰ্তাহঁতক বিশেষকৈ সৌৰভক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলোকে ৰঙালী বিহুৰ লগতে নৱবৰ্ষৰ শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আপোনালোকৰ এই সমাজত আমাক যে এখন ফুলাম গামোচাৰে আপোনালোকে আদৰণি জনালে বা আপোনালোকে যি মৰম যাচিলে, এইখনতে আপোনালোকে আমাক দায়বদ্ধ কৰি তুলিলে। আচলতে এখন গামোচা যেতিয়া এগৰাকী মহিলাকে হওক এজন পুৰুষকে যেতিয়া পিন্ধাই দিয়া যায়, সেই সমাজখনৰ কাৰণে অকণমান হ'লেও দায়িত্বটো আগবঢ়াই দিয়া যায়। আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, মানে এইটো এটা ব্লগহে হয়, কপিৰাইটৰ কথা আছে। আজিলৈ ভিডিঅ'টো ইমানে খতম মাৰিছোঁ।